হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আপোনালোকৰ নতুন কাপোৰ এযোৰ লৈ পেলাই। এইকেইযোৰ কাপোৰ হৈছে, এইটো দেখিছে এটা থান কাপোৰ আৰু এইযোৰ এটা ৰেয়ন কটনৰ কাপোৰ। দেখিছেনে কিমান কোমল, আপোনালোকক মই দেখুৱাই দিছোঁ। গতিকে এইযোৰ কাপোৰ মই আপোনালোকক আজি বনাই দেখাম খুব কম খৰচতে আৰু খুব উজুকৈ পটককৈ হোৱাকৈ। চ' আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই এখন ডাঠ কাগজ স্ক্ৰাই কৰি পেলাই কাটি লৈছোঁ সমানে। তাৰপিছত মই সেই কাপোৰতে তেনেকেই সমান সেই কাগজখনৰ জোখৰে স্কুৱাৰকৈ কাটি লৈছোঁ, যাতে মেখেলাখনৰ এটা ডিজাইন দিম বুলি ভাবিছোঁ। সদায় কিমাননো এটা ডিজাইনতে দিম, গতিকে এটা বেলেগ ডিজাইনত দিম বুলি ভাবি পেলাই এনেকৈ স্কুৱাৰ টাইপতকৈ কাটি লৈছোঁ কাপোৰখিনি মেখেলাখনত দিবলৈ কাৰণে। আপোনালোকক দেখুৱাই গৈছোঁ যেনেকৈ তেনেকেই আপোনালোকে কাটি যাব। তাৰপিছত সমানে কাটি লোৱাৰ পিছত মই এনেকৈ মেখেলাখন পাৰি সমানে পাৰ্টকেইটা এনেকৈ পিন আপ কৰি ল'ম, যাতে যেতিয়া মই চিলাম তেতিয়া বস্তুকেইটা জেগাত বহি থাকে আৰু সমান হৈ যায়। সেই গতিকে মই এনেকৈ পিন লগাই পেলাই ধুনীয়াকৈ সমানকৈ পাতি ল'ম। এতিয়া পিঙেৰে যেতিয়া মই পিন আপ কৰি লৈছোঁ, সেইকাৰণে চিলাবলৈ সুবিধা হৈছে। আৰু এনেকৈ যদি চিলাই থাকোঁতে যদি আমি পিন আপ মানে বস্তুটো লগাই যাওঁ, সমান নহয় কেতিয়াবা। সেই গতিকে মই সমানে পাৰি লৈ পেলাই আগতে পিন আপ কৰি লৈছোঁ। তো মেখেলাখনৰ একদম তলত মই এটা বগা ৰঙৰ পাৰি লগাই দিছোঁ কাপোৰৰ, যিহেতু দেখিবলৈ তেতিয়া কাপোৰযোৰ উজ্জ্বল হৈ উঠিছে আৰু কাপোৰযোৰ খুবেই ধুনীয়া হৈ পৰিছে বগা পাৰিটো লগাই দিয়াৰ কাৰণে। তাৰপিছত লগাই হোৱাৰ পিছত মই এনেকুৱা এটা পটি মেখেলাখনত লগাই দিছোঁ ওপৰত, তেতিয়া ডেজলিংটো ধুনীয়া আহিছে। এতিয়া মেখেলাখন চিলাই হৈ গ'ল মোৰ। ছাইডটো চিলাই পেলাই মেখেলাখন সম্পূৰ্ণ কৰি লৈছোঁ। ইয়াৰ পিছৰ পাৰ্টটো মই আপোনালোকক চাদৰখন মই কেনেকৈ দেখাইছোঁ আপোনালোকক দেখাইছোঁ। চাদৰখন প্ৰথমতে পটিকেইটা মই সমানে কাটি লৈছোঁ এনেকৈ। আপোনালোকে চাই যাওক কেনেকৈ মই কাটিছোঁ। গতিকে আপোনালোকে এনেকৈ কাটিব পাৰে, নহ'লে সমানকৈ ৰাখিও কাটিব পাৰে। মই এনেকৈ সুবিধা পাওঁ কাৰণে মই এনেকৈয়ে কাটি লৈছোঁ। গতিকে কেইবাটাও পাৰ্ট কাটি লৈছোঁ, যাতে চাদৰখনত পূৰা সম্পূৰ্ণ চাৰিওফালে পটিটো লগাব পাৰোঁ। তো পটিকেইটা লগোৱাৰ আগতে মই দুইটা ছাইড চাদৰৰ দুইটা আগ চিলাই লৈছোঁ। তাৰপিছতহে মই পটিটো লগাম, তেতিয়া ফিনিচিংটো ধুনীয়া আহে। এতিয়া এই পটিকেইটা সমানে মই গোটেই পটিখিনি জইন কৰি লৈছোঁ, একেলগে জইন কৰি লৈছোঁ, যাতে পাছত আকৌ জইন কৰিব লগা নহয় যদি কম হয়। সেই গতিকে মই গোটেই পটিকেইটা একেলগে জইন কৰি লৈছোঁ। তাৰপিছত মই পটিটো ছাইডত লগাই গৈছোঁ, অকণমান ছাইডটো মুটুকাই পেলাই লগাইছোঁ। ছাইডটো অকণমান ফিনিচিংটো উঠিবৰ কাৰণে মই ছাইডটো অকণমান মুটুকাই পেলাই পটিটো লগাই গৈছোঁ সমানে। তো চাৰিওফালে চাদৰৰ গোটেই ছাইডকেইটাত মই পটিকেইটা লগাই লৈছোঁ সমানে।
তো ফাইনেলি কাপোৰযোৰ চিলাই মোৰ হৈ গ'ল এতিয়া ইয়াত ডিজাইন দিয়াৰ সময় আহিলে এইযোৰ কাপোৰযোৰ ফাইনেল যেতিয়া ডিজাইন দিয়াৰ আগত ইয়াৰ লুকছটো এনেকুৱা আছিলে তাৰপিছত ডিজাইন দিয়াৰ পিছত লুকছটো কেনেকুৱা হ'ল আপোনালোকে চাব মই ডিজাইনটো কেনেকৈ দেখাই দিছোঁ আপোনালোকক মই সম্পূৰ্ণখিনি দেখাই গৈছোঁ গতিকে প্ৰথমতে যেনেকৈ মই কৈছোঁ যে মই ফুলখিনি আগতে পাৰি লওঁ তাৰপিছতহে মই আঠা লগাওঁ সেই গতিকে মই ফুলখিনি এনেকৈ এটা এটাকৈ পাৰি গৈছোঁ গোটেই চাদৰখনত সমানে তেতিয়া সমান মানে ইকুৱেলিটিটো জুখিবলৈও ভাল হয় সেই গতিকে মই সমানকৈ পাৰি লৈছোঁ তাৰপিছত এটা এটাকৈ এনেকৈ আঠা লগাই যাওঁ তেতিয়া বস্তুটো ফিনিচিংটো বহুত ধুনীয়া আহে গতিকে আপোনালোকে কেনেকৈ লগাই মোক কমেণ্টত জনাবচোন মোৰ নিচিনাকৈ লগাই নে বেলেগকৈ লগাই আপোনালোকে প্লিজ কমেণ্টত জনাব গতিকে আজি মই এটা ইউনিক ডিজাইনৰ ইয়াত দহি বাতি দিছোঁ আপোনালোকে দহিটো চাবচোন আৰু যদি ভালকৈ বুজি নাই পোৱা মোক কমেণ্ট কৰিব মই ভালকৈ দেখুৱাই দিম প্ৰথমতে মই 3টা মণিগুটি লৈছোঁ তাৰপিছত মই যিটো ইয়াত ফুল লগাইছিলোঁ সেই ফুলেৰে দহিটো বাতিছোঁ গতিকে দেখিবলৈ খুবেই সুন্দৰ হৈছিল আৰু খুবেই মানে ইজি হয় আপোনালোকে দহিটো বাতিব পাৰিব এনেকৈ যদি এনেকুৱা ফুল লগাই তেতিয়া দহিটো এনেকৈ বাতিব পাৰিব মই তাৰে অকণমান দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা যদি আপোনালোকে বুজি পোৱা নাই মই আপোনালোকে কমেণ্টত জনাব মই ভালকৈ দহিটো কেনেকৈ বাতিছোঁ আপোনালোকক দেখুৱাই দিম আৰু দহিটো বাতি হোৱাৰ পিছতে মই আপোনাৰ সম্পূৰ্ণ কাপোৰযোৰ দেখুৱাই দিছোঁ গতিকে মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে প্লিজ লাইক আৰু কমেণ্ট কৰিবা আগৰ ভিডিঅ'টোত যথেষ্ট মৰম পাইছোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এতিয়া কাপোৰযোৰ চাই পেলাই আপোনালোকে কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু এতিয়ালৈ আহিছোঁ বাই